ইমান কম দামৰ বস্তু খাম নেকি আমি? তোমাৰ ইউটিউব চেনেল ঋতুৰাজ বৰুৱা। এতিয়া আমি যাই আছোঁ ক'ত যাওঁ নাজানো, কিন্তু এটা জাগাত যাই আছোঁ। ক'ত যাওঁ আমি এতিয়ালৈকে ঠিক কৰা নাই, মানে যাম চাইখিনি যাই কিনে য'তে পাম ত'তে সোমাই যাম, ঠিক আছে? তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, ক'ত যাওঁ কি কৰোঁ। মই নাজানো কিন্তু ক'ত যায়, এন্ধে লৈ যাব মোক। তো বলক গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ। যাওঁ না এই 8 বছৰ লেখা আছে। উঠোৱা নাই ল। এতিয়া আমি আৰু যাব ওলালোঁ। খোজকাঢ়ি চলো চলতে হে ইমান মানে আৰু খোজকাঢ়ি আহি গৈছোঁ, বহুত খোজকাঢ়ি আহি গৈছোঁ। তথাপিও আমি হাৰ নামানো না কি? আৰু যাম আমি ৰুমক লগি কি কৰিম বুলি কি খুজিছিলি, কি খাম বুলি কৈছিলে? দেখা ইমান কম দামৰ বস্তু খাম নেকি আমি? দামী খাব নহয়, কমচে কম 500 টাকা প্লেট কিবা হ'লে খাম। সেইটো হৈছে 500 টকাৰ প্লেট হ'লে বোলে খাব। লেভেল আছে না ভাই নিজৰে। ঠাণ্ডা লাগি আছে ন? বহুত ঠাণ্ডা দি আছে এতিয়া। ঠাণ্ডাত আমাৰ পাচিনা ওলাই। কম্বল এখন দিলি ভাল আছিল, জাগা পাহৰি গ'লোঁ আমি। কি আছে লাতে জাগা চিনি নাপা যদি তলেদি আনিব লাগে না, ওপৰ দিকে আনছা চিনি নাপা। এইটো ছেটেলাইটৰ কি যে গমেই নাপায় ৰাস্তা কোনটো, ক'ব নোৱাৰোঁ নহয় এতিয়া। আৰু একবাৰ ফিৰবা লগা হ'ল, এইবাৰ আৰু তলেদি যাম। এইবাৰ এইখন হোটেলত খাব যাওঁ নেকি? হোটেল প্ৰেচিডেণ্ট। এনেকুৱা কম দামী হোটেলত নাযাঙে। কিমান এটা আইটেমৰ দাম কিমান হ'ব? এনেই 10 টকা 20 টকা হ'ব পাৰে মাত্ৰ। বেষ্ট হোটেলত যাম আজি খাবৰ কাৰণে। ৰেডিয়েশ্যন ব্লু ঠিক আছে। য'ত নাইট ক্লাব নাথাকে তাতে নাযাওঁ। আচ্ছা, মানে তোক নাইট ক্লাব লাগে? নাইট ক্লাব লাগে। হয় है इसी राजू। क्यों यार राजू क्यों डर रहा है? मैं क्यों डर रहा हूँ? पैर को भगवान भरोसे छोड़ दो, जहाँ ले जाता है वहाँ जाओ। राजू व्यक्ति कह दी सोमाই দিছি ৰাজেছে চিনি জানি নাপাং হয়, গাঁৱলীয়া ল'ৰা। सस्ता घर है यार, ये इसको सब कुछ सस्ता ही दिखा देते हैं। अरे कुछ महंगा सामान खरीदना चाहिए ना, इतना सस्ता चीज खरीद के क्या फायदा? सर रेडिएशन ब्लू वही तो ढूंढ के नहीं मिल रहा है अभी, कितने टाइम से ढूंढ रही है। सस्ती गाड़ियाँ, दुकान भी सस्ते। हमें महंगा चाहिए, लग्जरी। चरण में कौन देखता है आजकल? इसको भी उठाना चाहिए था। क्या बोलता है? कुछ तो बोलता वो। ये शरीफ आदमी, आजकल भी शरीफ आदमी मिलते हैं, हमें तो मालूम ही नहीं थी। अरे कुछ तो है उधर खाने के लिए। चलो रेडिएशन ब्लू मिल गया, 5 स्टार मिल गया हमारा। कैसा लगा? हाँ बेस्ट होटल है ना? हाँ बेस्ट होटल है हमारे लिए, सबसे अच्छा। बजट पर भी है। GST लगा हाँ 20,000 रुपया। कितना? 20,000। 20,000 है, हाँ ठीक है।
कोई बात नहीं 3-0 कम है हाँ क्या 7 स्टार হোটেল ব্রো ভাল লাগছে না খাই মজা লাগছে এনে হোটেলত খাব পালে আৰু কি লাগে ভোক নোহোৱা ইয়াল আচ্ছা হেনেহেন মানুহৰ হেল্প কৰিব লাগে যে দিনটো ইমান কষ্ট কৰে কিন্তু কাম নাই হেনেহেন মানুহৰ হেল্প কৰিলে ভগৱানো আমাক চাব ইমান দামী দামী হোটেলত যাই কি হ'ব একতো নাপা ভিতৰ পইচাৰ অভাৱ নাই কিমান পইচাৰ অভাৱ ভাড়া ঘৰত থাকি আছে वो 4 रुपए भी नहीं दिया मुझे मैंने भी क्या हुआ भाई कुछ नहीं है क्या वीडियो बना रहा है গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ কাৰণ হোষ্টেল পকলৈ কিমান দেৰি হয় নাজানো বহুত ভাগৰো লাগছি তো লাহে লাহে যাই আছোঁ তো ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব